आसाम आरो बड'लेण्ड ओनसोलाव थानाय मुंदांखा लावखार ओंखाम जाग्रा जायगायाव गोदान बोसोरखौ बरायनायजों लोगोसे आखाइ फायखननानै लिंहरदों। बड'लेण्ड ओनसोलाव थानाय भारत भुटान सिमनायाव थानाय बगामाथि दावरायझार लावखार ओंखाम जाग्रा जायगाया गासैखौबो आखाइ फायखननानै फैबाय थानाय 2023 मायथाइखौ बरायनायजों लोगोसे रंजा बाजायै बोथिसे ओंखाम जाफैनो थाखाय आखाइ फायखननानै लिंहरदों। लावखार ओंखाम जानायनि अनगायैबो बगामाथि दावरायझार लावखार ओंखाम जाग्रा जायगाया ग्रीन ट्रेक एस एडभेन्चाराव बायदिसिना सुबिदा मोननो हागोन, जेरै राफ्टिं, जेभलिन, जांगल ट्रेकिं, पेरासाइलिं, केम्पिं, एयार राइफल शुटिं। जानायनि थाखाय लान्च ब्रेकफास्ट, बेनि अनगायैबो भुटान हाजोनिफ्राय बोहैबोनाय बरनदि दैसानि दैयाव दान्दिसे रंजानायजों लोगोसे भारत भुटान सीमा ओनसोलखौबो नुनो मोनगोन। बगामाथि लावखार ओंखाम जाग्रा जायगाया बर'नि गुबै धोरोमखौ सिनायथि होग्रा मोनसिंसिं बोराइनि मुसुखाजों लोगोसे गंसे बाथौ थानसालिनि अनगायै बुद्धदेबनि मन्दिराव बोर लानो हागोन। बगामाथि दावरायझाराव लावखार ओंखाम जानायनि अनगायैबो साखाथियावनो थानाय गंसे हाथाइसालियाव बायदिसिना जाग्रा आदारजों लोगोसे बायदिसिना मुवा बेसाद मोननो हागोन। বগামাটি আজিৰ ডেটত খুবেই জনপ্ৰিয় বনভোজস্থলী হৈ উঠিছে। লগতে বগামাটি দুঃসাহসিক ক্ৰীড়াৰ পৰ্যটন ক্ষেত্ৰও হৈ পৰিছে। আৰু বগামাটিত যোৱা কেইবা বছৰ ধৰি আমাৰ গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে পিকনিক স্পটৰ লগতে সমান্তৰালভাৱে আমি এডভেঞ্চাৰ টুৰিজিমটো প্ৰমোট কৰিবৰ কাৰণে চেষ্টা চলাই আহিছোঁ আৰু যথেষ্টখিনি আমি সফল হৈছোঁ বুলি আমি ভাবোঁ। যোৱা আমি প্ৰায় 8-10 বছৰ ধৰি টুৰিজিম ক্ষেত্ৰখনক মানে এটা গতি দিবলৈ সক্ষম হৈছোঁ। আমি ইয়াতে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে অকল এডভেঞ্চাৰ গেমখিনিয়ে নহয়, লগতে ইয়াতে আমি ৰাতি থকাৰ ব্যৱস্থাও কৰিছোঁ। আমাৰ টেণ্ট একমডেশ্যন হয়, লগতে হোৱাইট ৱাটাৰ ৰিভাৰ ৰাফটিং, জিপ লাইনিং, জাংগল ট্ৰেকিং, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এডভেঞ্চাৰ এক্টিভিটি আমি ইনক্লুড কৰিছোঁ। আৰু ভৱিষ্যতে আৰু বহুত কিবা কিবি আমাৰ প্লেন আছে, আমি সেইমতে আগুৱাই যাব পাৰিম বুলি আমি ভাবিছোঁ। আমি আশাবাদী বগামাটি পৰ্যটনস্থলী হিচাপে অসম ভাৰতৰ লগতে বিশ্ব দৰবাৰতো প্ৰতিষ্ঠা হৈ উঠিব। বগামাটিত আহিলে আপুনি প্ৰকৃতিৰ মাজত এটা সুন্দৰ দিন কটাব পাৰিব, সময় কটাব পাৰিব। বৰনদী খুব ধুনীয়া এখন নদী, ভূটানৰ পৰা বৈ অহা এখন নদী। লগতে আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, য'ত যিখন জংঘলত আপুনি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আপুনি দেখিবলৈ পাব। তাৰ কাৰণে অৱশ্যে জংগল চাফাৰী বা জংগল ট্ৰেকিং এনেকুৱা ধৰণৰ ক্ৰীড়াবিলাক আপোনালোকে ল'ব লাগিব, তেতিয়া সেইটো উপভোগ কৰিব পাৰিব। লগতে আপুনি ৰাফটিঙৰ সুবিধা আমি কৰি থৈছোঁ, জিপ লাইনিঙৰ সুবিধা আছে। খুব সুন্দৰকৈ আমি থলুৱা ধৰণৰ খাদ্য আমি ইয়াতে পৰিৱেশন কৰোঁ। অকল আমাৰ কেম্পছাইটত বুলিয়ে নহয়, বাহিৰৰ যিখিনি দোকান পোহাৰ আছে তাতেও থলুৱা খাদ্য সম্ভাৰ পোৱা যায়। যোৱা কেইবছৰ ধৰিতো খুব ভাল সঁহাৰি পাইছোঁ, কিন্তু এইটো বছৰ কিছু কম দেখিছোঁ, মানে ভিৰটো কম দেখিছোঁ। পৰ্যটন ক্ষেত্ৰতো দেখিছোঁ আনবেলিৰ দৰে এইবেলি বহুত কম মানুহ আহিছে। তথাপি আমি আশা কৰিছোঁ ভাল হ'ব। হয়তো এইবাৰ বানপানীয়েও যথেষ্টখিনি আমাক প্ৰভাৱ পেলাইছিলে, তো ৰাফটিঙৰ ক্ষেত্ৰতো কিছু আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কিন্তু আমি এৰি দিব ধৰি বগামাটিত সুন্দৰভাৱে ৰাতি কটাব পৰা, জংঘলৰ মাজত ৰাতি কটাব পৰা ব্যৱস্থা কৰিছোঁ। আমি ৰিজৰ্ট নহয়, কিন্তু আমাৰ এইটো কেম্প ছাইট হয়। এতিয়ালৈকে আমি ৰিজৰ্ট বুলি ক'ব নোৱাৰোঁ। ধুনীয়াকৈ ফেমিলি ফ্ৰেণ্ড চাৰ্কেল লৈ আহিব পাৰে। আমাৰ ইয়াতে অকল অসমৰে টুৰিষ্ট আহে এনেকুৱা নহয়, অসমৰ বাহিৰৰো টুৰিষ্ট যথেষ্ট সংখ্যক আহে ইয়াতে, আহি ৰাতি কটাই যায়, খুব ভাল পায়। তেওঁলোকৰ যিবিলাক ৰিভিউ আছে খুব ভাল, আৰু যিখিনি আমি থলুৱা খাদ্য দিওঁ তেওঁলোকে খুবেই এনজয় কৰে। আমাৰ বন্ধ নাথাকে। আমাৰ কেম্প ছাইটটো বছৰটো 365 ডেইজ আমাৰ অ'পেন থাকে। যিকোনো সময়তে আমাক যোগাযোগ কৰি আমাৰ কণ্টেক্ট নাম্বাৰ লৈ আহিব পাৰে।
আগতীয়াকৈ যোগাযোগ কৰি ল'ব আৰু যিকোনো সময়তে বছৰটোৰ যিকোনো সময়তে আহিব পাৰে আমাৰ বছৰটোৰ যিকোনো সময়তে যিকোনো এক্টিভিটি ৰাতি থকাৰ পৰা আদি কৰি ৰাফটিং জিপলাইন জাংগল ট্ৰেকিং গোটেইখিনি এক্টিভিটি আমাৰ চলি থাকে এনেকুৱা নহয় যে এইটো ছিজনতহে আমাৰ হ'ব অমুকখিনি সেইটো ছিজনত নহ'ব তেনেকুৱা কথা নহয় বছৰটোৰ প্ৰতিটো দিনে আমাৰ খোলা থাকে খালি আগতীয়াকৈ যোগাযোগ কৰি আহিলেই হ'ল যোগাযোগ কৰাৰ যিটো কণ্টেক্ট নাম্বাৰটো কৈ দিব হয় যোগাযোগ মই দুটা কণ্টেক্ট নাম্বাৰ কৈছোঁ মোৰ নিজৰ নাম্বাৰ এইটো 9957819726 আৰু এবাৰ কৈছোঁ 9957819726 এইটো মোৰ নাম্বাৰ আৰু এটা আছে 9678410485 এই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আহিব পাৰে मानगोनां लोगोसे नैबेयाव दाने बगामाथियाव बिश्वजित सारा बाथौ गायसनना होलांबाय बर' हारिनि बगामाथियाव दङ बाथौ दोङो होननानै किसुमाना मिथिबाय सोरबा नै देग्लाय मागो मोनफायबाथाय 4 बोसोर जागौमोन जानांबाय सिरान जालांनानै गोसोम जालांबाय नै दिनै आख' जानुवारि मोनफायनायखाय दा रिपेरिं खालामनायाव नै दा रिपेरिं खालामनाय माने बिश्वजित सारा फैसा दा बिश्वजित सारा माबा नै रं होनो बिल्डिंखौ मोजां खालामनो लागै दा रं फोनगासिनो दोङो दा हा साराबो एसे हेल्प होदो आरो होनायाव दानो दा रायजोनिबो एसे इनिबो एसे होनानै बगामाथिनि दा रं फोननायखौ आगान सुरदो दा रं फोनगासिनो दोङो नै मोनसिं सिंखौबो फोनबाय नै जोंनि बर' हारिनि फुथुला मोनसिं सिंनि नै थाखो बेखौबो रं फोनदो आगोलाव जोंनि बाथौ गुबिनि गेटखौबो रं फोनबाय थादो